Good morning guys, welcome to my another vlog. So guys, এতিয়া গৈ আছো দোকানলৈ আৰু আজি ৰাতিপুৱাৰ পৰাই বৰষুণ একদম যোৱাকালি ৰ'দত একদম অৱস্থা বেয়া হৈ গৈছিল কিন্তু আজি পুৰা ধুনীয়া একদম বৰষুণ দি আছে একদম ঠাণ্ডা ঠাণ্ডা বতৰ আৰু ময়ো আজি মঙলবাৰ যিহেতুকে হনুমান জীক পূজা চূজা কৰি মেলি এতিয়া যাওঁ দোকানলৈ আৰু নাস্তাও খাই ল'লোঁ তো আজি সকলোবোৰ সোনকালে হৈ গ'ল সেইটো কাৰণে ভাল লাগিছে আৰু যাওঁ এতিয়া দোকানলৈ অলপ এইটো হৈছে আমাৰ ৰাস্তা বৰষুণত পানী পানী হৈছে আৰু গাইছ আপোনালোকে যদি মোৰ চেনেলটো নতুন তেতিয়া মোৰ চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে যদি ফেচবুকত চাইছে মোৰ ফেচবুক পেজটো কৰি ল'ব হেৰিটেজ বুলি আছে তাতো আজি খালী পিনপিনীয়া বৰষুণ দি আছে আৰু এইজোপা কৃষ্ণচূড়া গছ চাওকচোন কি মজা লাগি আছে ফুলি আছে একদম ৰ'দ দি থাকিলে বেছি ভাল লাগে আকাশখন নীলা হৈ থাকে আৰু ফুলে ধুনীয়া লাগে এইখন হৈছে মোৰ দোকান আহি পালোৱে আৰু মিহি মিহি বৰষুণ পৰি আছে আৰু গাইছ এতিয়া টমটমত বহি গৈ আছো টাউনলৈ সেয়া হৈছে টমটম এতিয়া টাউনলৈ গৈ থাকোঁ গাইছ টাউনটো আহিলোঁ কিন্তু টাউনৰ যি ফ্লাইঅভাৰৰ ওপৰত চাওকচোন কি ডেঞ্জাৰাছ এক্সিডেণ্ট বাপৰে বাপ এখন সৰু মিনি ট্ৰাক আৰু আৰ্মি গাড়ীৰ মাজত আৰ্মি গাড়ীখনতো অৱস্থাই বেয়া আৰু মিনি ট্ৰাকৰ বা কি হৈছে দেখিছেনে অৱস্থা বাপৰে বাপ এতিয়া যাওঁ খেলা চাবলৈ কিন্তু এটা বস্তু গাইছ এয়া আমাৰ ৰেল গেট 10-15 মিনিট হৈ গ'ল তেওঁ ৰেল গেট পৰি আছে আৰু ইয়াতে ৰখি আছোঁ আমি এই ব্যৱস্থা মানুহৰ যেতিয়ালৈকে মানে জাম লাগি শেষ নহয় তেতিয়ালৈকে ৰেল গেট নোখোলে আমাৰ অসমৰ পৰিস্থিতি গেট খোলোতে আধা ঘণ্টা মানুহৰ টাইম মানে এনেকুৱা অৱস্থা মানুহৰ ৰেলৱে ডিপাৰ্টমেণ্ট আমাৰ ৰাঙাপাৰাৰ আৰু গাইছ আহিছোঁ ঠাকুৰৰ ফিল্ডত ফাইনেল খেল চাবৰ কাৰণে আৰু ইয়াতে মানুহ অজস্ৰ মানুহ টাও মানুহ হৈছে আৰু ইয়াতে বৰ্তমান হাফ টাইম শেষ হৈ গ'ল আৰু মানুহ চাওক তামাম মানুহ আহিছে ভবা নাছিলোঁ ইমান মানুহ হ'ব বুলি ফাইনেল হিচাপে আহি পেলাই ইয়াতে দেখিছোঁ তামাম মানুহ আৰু দেখাইছোঁ প্ৰায় হাফ টাইম হ'লে আৰু কাৰ কি গ'ল হ'ল সেইটো গম নাপাওঁ এতিয়ালৈকে আৰু মানুহ চাওক আৰু মই ভিতৰত সোমাই আহিলোঁ আৰু আপোনালোকক দেখুৱাই আছোঁ আৰু এই খেল চলি আছে আধুনিক ইণ্ডিয়া ফাউণ্ডেশ্যনৰ আণ্ডাৰত চালোঁ কিন্তু ইমান খাচ লগা নাই কাৰণ যিটো হিচাপে মানুহ হৈছে সেই হিচাপে মানে খেলখনৰ ইণ্টাৰেষ্ট লগা নাই মানে জোচটো কম কিন্তু মানুহ তামাম হৈছে আৰু মোৰ ওচৰে পাঁজৰে গাড়ী ভৰ্তি হৈছে আপুনি চব ইফালে বাইক আৰু ইফালে গাড়ী পুৰা গাড়ী ভৰ্তি হৈ আছে কিন্তু মানুহ বহুত হৈছে কমচে কম 20-25 হাজাৰমান মানুহ হৈছে কিন্তু খেলখনৰ সেই হিচাপত ইণ্টাৰেষ্টটো নাই হোৱা মানে গাইছ গতিকে ময়ো অকণমান খেল চাই দিলোঁ সেইটো যাওঁ ঘৰলৈ গ'ল গাইছ সেইখন খেল চাই আহিলোঁ আৰু এতিয়া বেলেগ এখন খেল চাবলৈ গৈ আছোঁ কাৰণ সেইখন খেল ফাইনেল হৈ যদিও মানে ইমান এটা ইণ্টাৰেষ্ট লগা নাই গেমখন মানে বহুত শ্ল' খেলি আছে আৰু প্লাছ মানে সেই জোচটো নাই খেলৰ তো গাইছ এতিয়া বাগানৰ মাজে মাজে মই গৈ আছোঁ আৰু এখন খেল আছে সেইখন গৈ পেলাই আপোনালোকক দেখুৱাওঁ সেইখন বা খেল কেনেকুৱা হৈছে আৰু এইটো হৈছে বাগানৰ ৰাস্তা আৰু বাগানৰ ৰাস্তাৰ মাজে মাজে মই গৈ আছোঁ ধুনীয়াকৈ বলক এতিয়া গৈ থাকোঁ আৰু আপোনালোকক দেখুৱাওঁ সেইখন খেলোঁ আৰু আহিলোঁ এতিয়া হাতীবাৰী ফিল্ডত আৰু এয়া এখন খেল মানুহ হাতীবাৰী ফিল্ডতো বহুত মানুহ হয় কাৰ খেল চলি আছে কাৰ খেল চলি আছে গাইছ এতিয়া ইয়াতে চলি আছে ছটাই আৰু হাতীবাৰী খেল আৰু মানুহ তামাম হৈছে চাওক
निजार खिलाड़ी के खुजबार में असफल ঠাকুৰবাৰী ফিল্ডত খেল চাই আহিলোঁ আৰু সেই খেলখন ইমান ভাল লগা নাই কাৰণ শ্ল' খেল চলি আছিল তাতো মানুহ হেভি হৈছে তাতো আল্টিমেট মানুহ আৰু বৰ্তমান আছোঁ মই হাতীবাৰী ফিল্ডত আৰু এতিয়া চলি আছে হাতীবাৰী ভাৰ্চেছ ছটায়ৰ খেল फिलहाल हाथीबारी चिने लेकिन कोनो प्लेयर आगो दिखे नहीं गोल मारबार जने जरूर यहाँ टाइम खारिज होते हुए গাইছ মাত্ৰ এটা গ'ল মাৰিলোঁ কিন্তু মই দেখাব নোৱাৰিলোঁ যি সময়ত মোবাইলটো থলোঁ সেইটো সময়তে গ'ল মাৰিলোঁ फिलहाल यहाँ पर और यहाँ पर दिशाहीन शॉट मिलेगा लेकिन इस बार আৰু গাইছ আহিলোঁ চাই দুখন খেলোঁ ঠাকুৰবাৰীৰো আৰু হাতীবাৰীৰো আৰু হাতীবাৰীৰ খেলখন মজা হৈ আছিল কাৰণ ছটাই আৰু হাতীবাৰীৰ মাজত আছিল আৰু হাতীবাৰীয়ে দিলে ছটাইক এটা আৰু ছটাই দিছে 3টা গ'ল চ' মজা লাগিছে খেলখন চাই চ' গাইছ এইটোৱে আছিল আজিৰ ভিডিঅ' আৰু ভিডিঅ'টো যদি আপোনালোকক ভাল লাগিছে তেনে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব গাইছ ত' বাই বাই